নমস্কাৰ বন্ধুসকল ইয়া বনাব লৈছো গাহৰি ইপিনে গাহৰি লৈ আহিলো আৰু ইপিনে আছে কঁঠাল তো কঁঠাল আৰু গাহৰি কেনেকুৱা লাগে আজি ফাৰ্স্ট টাইম ট্ৰাই কৰিছো আপোনালোকে চাই থাকিব ভিডিঅ' বনাই চাওঁ কেনেকা হয় নে গাহৰি বইল কৰিলো আৰু এটো কঁঠাল অকমান বইল কৰি দিছো বইল কৰিলে হিজতে ভাল হ'ব बाकी इपने पियाज रेडी हो गल और इपने अलग आदा नहरु जलकिया खुंदी दिलु केराही गरम हो गल सो बनाओ एतिया लइसो पियाज पानी আছে নেকি ও दे दिसो निमक दिला न गाहरिर লগত कठाल खाय न मानुहे बनाय तो आमी फार्स्ट टाइम आरो एतो मसला इने ग्राइंड होबो रंगा हो गल सो मांस दी दिसो या गाहरि मांस मोटामुटी 2-3 मिनिट एतो फ्राई करि लम और बिया লগত करि कठाल आलू दिन दुटामान और बिला बस एखिनि दे बेसि आलू और हालधि दी दिलो कमाई दिओ नहले लागि धरे आलू दियार पिছত अलप ढाकी दिसो अलप समय ढाकी दिम तार पिছত এইখিনি 2-3 मिनिट फ्राई কৰাৰ পিছত কঁঠালটো দি দিম কঁঠাল আছে ইফালে আৰু ইফালে বিলাহী আছে আৰু আদা নহৰু দিয়া নাই এটো অলপ ফ্রাই কৰাৰ পিছত দি দিম ইয়া 2-3 মিনিট ফ্রাই কৰিলো এতিয়া দিবলৈ কঁঠালটো এতিয়া দি দিম আৰু বতৰটো আজি ইমান বেয়া হৈছে एड कर दिसो कठाल या कठाल बॉइल कर थोआ आछिल मिक्स कर दिसो कठाल गाहरि पूरा मिक्स कर दिलो এতিয়া অলপ সময় জল ঢাকি থৈ দিম তাৰ পিছত যেতিয়া অলপ লাগি ধৰিব তেতিয়া পানী অকমান দি দিম তাৰ পিছত সবজি ৰেডি হ'ব বিলাহী অলপ পিছত দিম আৰু নেকি